পিছা পিছা আহা আকৌ। মই আহিলো নহয় বাবু। পিছা তুমি আজি মোক সাধু এটা কবা দেই। ঠিক আছে, আমাৰ কইনা খুৰীয়ে কয় নহয় মোক, মই সেইটোকে ক'ম দেই। ব'লা ব'লা ব'লা, বহি বহি কবা তুমি। ব'লা ব'লা। এতিয়া কোৱা। এসময়ৰ কথা, এজনী সৰু ছোৱালী আছিলে। বাপেকে সদায় ছোৱালীজনীলে বেলুন লৈ আহিছিলে, ঢেৰ ঢেৰ বেলুন আনিছিলে। বেলুনটো মাকে ফুলাই দিয়ে, ফুলি গ'লে বেলুনটো উৰি গুচি যায়গে। বেলুনটো কেলে উৰি গুচি যায়গে? বেলুনটোত যে হাৱা সোমাই গ'লে মানে বেলুনটো উৰি গুচি যায়, ওপৰলৈ গুচি যায়, নাইকিয়া হৈ যায়গে। তাৰপিছত কি হৈছে? সদায় এটা ফুলাই, দুটা ফুলাই, তিনিটা ফুলাই, আৰু বেলুনবিলাক উৰি ওপৰলৈ গুচি যায়গে। আমাৰ ঘৰত যে নাযায়, তোমালোকৰ ঘৰৰ ফালে যায় নেকি? বেলুনটো যে তাহাঁতৰ ঘৰৰ ফালে উৰি গুচি যায়, আমাৰ ঘৰৰ ফালেও নাযায় বাৰু। তাৰপিছত যে তাহাঁতি যে বেলুন খেলিবলৈ বাদ দি দিলে। বেলুনটো যদি সদায় উৰি উৰি গুচি যায়গে কিনো খেলিব আৰু। সেইটো কাৰণে বেলুন খেলাটো বাদ দি দিলে, তাহাঁতি এতিয়া বক্সিং খেলে। দিচুম দিচুম। আজি সাধুটো কেনেকুৱা লাগিলে? বৰ ধুনীয়া সাধু জানা দেই তুমি। আকৌ ক'বাচোন কেতিয়াবা কেতিয়াবা। ঠিক আছে, হ'ব বাৰু, ব'লা এতিয়া আমি যাওঁগে। ব'লা যাওঁগে।